এডিআৰিৰ প্ৰশ্নকাকত ফাদিল। মোবাইলে ভাইৰেল প্ৰশ্নকাকত। ধেমাজিৰ পৰা ভাইৰেল হোৱাৰ সম্ভাৱনা। যোৱাকালি সংঘটিত হোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়া মোবাইলে ভাইৰেল। সামাজিক মাধ্যমত এনেদৰেই দেখা গ'ল যোৱাকালি অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকত। ইফালে এডিআৰি পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। লগতে প্ৰদান কৰিছিল কঠোৰ নিৰ্দেশনা, য'ত কোনো অনৈতিক কাৰ্যত লিপ্ত হোৱা ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল। কিন্তু ইয়াৰ পাছতো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হৈছে, এই সমগ্ৰ কাণ্ডক লৈ জড়িত কোন? কোনো ধৰণৰ ইলেক্ট্ৰনিক ডিভাইচ নিষিদ্ধ কৰাৰ পাছতো কেনেদৰে ভাইৰেল হ'ল প্ৰশ্নকাকত? প্ৰশ্নকাকত পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হৈছিল নে পাছত? পৰৱৰ্তী খবৰৰ বাবে চাই থাকক কাৰেণ্ট নিউজ।